হেল্ল' এভৰিৱান, পল্লৱিতা ৱৰ্ল্ডছৰ আন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মে' মাহৰ 7 তাৰিখ। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমি আজি আহিছোঁ পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোলৈ। এই দ্বীপটোতে অৱস্থিত বিখ্যাত উমানন্দ দেৱালয়। এই মন্দিৰটি মূলতঃ শিৱ মন্দিৰ যদিও অন্যান্য দেৱ-দেৱীসকলৰো ইয়াত পূজা অৰ্চনা কৰা হয়। 1694 চনত আহোম ৰজা গদাধৰ সিংহই এই মন্দিৰটি নিৰ্মাণ কৰিবলৈ গড়গয়া সন্দিকৈ ফুকনক আদেশ দিছিল। পিছত 1897 চনত হোৱা ভূমিকম্পত এই মন্দিৰটিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ ফলত স্থানীয় সদাগৰ এজনে এই মন্দিৰটি পুনৰ নিৰ্মাণ কৰে। এই ঠাইক উমানন্দ দ্বীপ বুলি জনাৰ উপৰিও ময়ূৰ দ্বীপ আৰু ভীষ্মাঞ্চল বুলিও জনা যায়। মন্দিৰ দৰ্শন কৰি উভতি আহি আমি তাৰকা গৃহত সোমালোঁ। তাৰ চৌচাই ওচৰতে থকা বালকনি কেফেত কিবা এটা খাই বৈ আমি আহিলোঁ দীঘলী পুখুৰীলৈ বুলি। দীঘলী পুখুৰীত ব'টিং কৰি কিছু সময় কটাই আমি ঘৰমুৱা